বক্স আছে চাৰ্জাৰ আছে পেক্স কৰা আছে 2500 টাকা এইবিলাক জাপি জাপি ৰাখিছে মোবাইল 6500 টাকা অফাৰ কিমান আইএমএ নাম্বাৰ গোটেইখিনি দেখাই দিছে 21000 তো হে গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল মোৰ অন্যটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু বেকগ্ৰাউণ্ড আছে আপোনালোকে গমে পাইছে আজি মই ইয়াতে দেখাম গেজেট নেশ্যন ৱাকি ভাইখন ইয়াতে মাৰি দিছে বঢ়িয়াকৈ কাৰণ তাতে অলপমান বস্তু হৈ গ'ল না তে চাব পাৰে প্ৰথমতে আপোনালোকক ষ্টাৰ্টিঙতে মই এড্ৰেছটো দেখাই দিলোঁ আপোনালোকে চাব পাৰে শ্বপ নম্বৰ 4 হয় RF কমপ্লেক্স ৰেলৱে গেট নম্বৰ 2 নিয়াৰ 1 নম্বৰ মছজিদ লাখটকীয়া গুৱাহাটী 781001 আছাম আৰু এইটো ফোন নম্বৰটো আহি আছে দুটা ফোন নম্বৰ আৰু ডিছক্ৰিপশ্যনত থাকিব আৰু স্ক্ৰীনতো থাকিব আৰু ৱাকি ভাই দোকানত থাকে বা নাথাকিলেও আপোনালোকে দোকানত মানুহ থাকে আপোনালোকে বঢ়িয়াকৈ বিন্দাছ পাই যাব আৰু মই প্ৰথমতে এটা কথা কওঁ আজি মানে বহুত দিন হ'ল ৱাকি ভাইটাত ভিডিঅ' বনাই আছোঁ আমি ষ্টাৰ্টিঙত যেতিয়া ৱাকি ভাইটাত ভিডিঅ' বনাইছিলোঁ তেতিয়া চাগে অকল আমি এইকেইটা আমাৰ প্ৰথম ভিডিঅ'টো যোনটো আছিল তোমালোকৰ দোকানত চাগে অকল এইকেইটা মোবাইল আছিল নেকি এইখিনিমান মোবাইল আছিল তেতিয়া ধৰা 30টা মান আছিল 30টা মান আছিল কিন্তু কাভাৰ কৰিব পৰা নাছিলোঁ আমি বহুত কম কাভাৰ কৰিছিলোঁ আমি 15টা নে 20টা কাভাৰ কৰিছিলোঁ আৰু আজি কালেকশ্যন ডাউন আৰু এইবিলাক যিমানখিনি আপোনালোকে মৰম দিছে তাৰ কাৰণে ৱাকি ভাই আপোনালোকক থেংক ইউ কৈছে আৰু ময়ো আপোনালোকক থেংক ইউ কৈছোঁ যে আপোনালোকে ইমান ভালকৈ আদৰি লৈছে আমাক আৰু গোটেইখিনি আপোনালোকে ভিডিঅ'টো ইমান মৰম দিয়ে আৰু কাষ্টমাৰ আহি কিনেও ইমান আপোনালোকে মোবাইল পাৰচেছ কৰে মৰম দিয়ে তো তাৰ কাৰণে থেংক ইউ ছ' মাছ আৰু ইমান ভালকৈ ব্যৱহাৰ কৰে কিছুমান কাষ্টমাৰে আৰু কিছুমানৰ অলপমান কিবা অসুবিধা পায় কিন্তু একো নাই ৱাকি ভাই আপোনালোকৰ কাৰণে বহি আছে যিকোনো ধৰণৰ ৱাৰেণ্টি গোটেইখিনি আপোনালোকে ইয়াতে ভালকৈ কথা পাতি ল'ব আৰু মই এটা কথা কওঁ ইমান গৰম দিছে আৰু এতিয়া ৰাতি 10টা বাজি আছে 10টা বজাত আপোনালোকৰ কাৰণে ভিডিঅ' শ্বুট কৰিছোঁ কাৰণ দোকান খোলালৈকে মানুহ আহিয়ে থাকে আৰু কাকো মানুহো কৰিব নোৱাৰা যায় আৰু ফেন বন্ধ কৰি ভিডিঅ'টো শ্বুট কৰিছোঁ আপোনালোকে চাগে ঘামাইছোঁ নিজে দেখাই পাইছে তে এইখিনি আপোনালোকৰ যোনখিনি মানে আপোনালোকে মৰম দিছে একমাত্ৰ তাৰ কাৰণে এইখিনি আমাৰ কষ্ট তে যদি আপোনালোকে এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি এটা বঢ়িয়াছে কমেণ্ট কৰি দিব আৰু আজি মই কৈ দিওঁ আপোনালোকক বহুত ভালেখিনি ষ্টক আছে গোটেইখিনি আৰু আপোনালোকে মেক পাই যাব ন ভাই আজি মেকবুকো পাই যাব কিমান 50,000ত মেকবুক নহয় 50,000ত নহয় 30,000 25,000তকৈ তলত 20ৰ আশে পাশে নেকি 20ৰ ওচৰে পাজৰে তে কৈ দিব প্ৰাইচটো কিমান তো ভাই বৰ্তমান তোমালোকৰ তাত যদি কোনোবা এতিয়া আহে ধৰি লোৱা কাৰোবাৰ ফোন একদম ইমাৰ্জেঞ্চি লাগে পকেটত আছে অকল এতিয়া 3,000 টকা 3500 টকা কি ফোন দিবা মানে এইবিলাক এই 4A যিমান আছে 4A আহি যাব তোমাৰ 2500 টকা 2500 টকাত এইবিলাক জাপি জাপি ৰাখিছে মোবাইল চাক মানুহে কয় ন জাপি জাপি মোবাইল আছে Redmi 4ত যিমান কোৱান্টিটি আছে এটো জিবি হিচাপত হয় এইগিটা ধৰা 2500 মানৰ পৰা ষ্টাৰ্টিং হৈ যায় ষ্টাৰ্টিং মানে ন এইবিলাক ঠিক আছে 5 Pro ধৰা তোমাৰ 3,500 4,000 পৰা 5 Pro ষ্টাৰ্টিং হৈ যায় আৰু যদি কোনোবা হোলচেলত লৈ মাল কমি তাৰমানে দাম কমি যাব আৰু হোলচেলত ল'লে মেক্সিমাম মই কৈ দিওঁ ৰিচেণ্টলি মোৰ ভিডিঅ'ত কোনোবা এটা কমেণ্ট মাৰিছিল যে দাদা মই মোবাইল ল'ব গৈছিলোঁ মই 3টা মোবাইল লৈছোঁ মোক হোলচেল প্ৰাইচ নাহিল 3টা মোবাইলত হোলচেল প্ৰাইচ নহয় মেক্সিমাম আপোনালোকে 10টা ল'বই লাগিব 5টা নেকি 5টা আপোনালোকে যিকোনো কেটেগৰীৰ মোবাইল লওক যি লওক আপোনালোকে লাগিলে এটা 10,000 লওক এটা 20,000 লওক এটা আপোনালোকে 30,000 লওক এটা 50,000 লওক কিন্তু তাতে হোলচেল ৰেট লগাই দিব কিন্তু আপুনি 2,000 টকাৰে লওক কিন্তু 5টা ল'বই লাগিব আপুনি মোবাইল তে ভাই লৈছিল 3টা মোক কমেণ্ট কৰিছিল ভাইটোৱে ভাইৰো চাগে আৰু কোনোবা এনেকুৱা কনফিউজন থাকিব পাৰে মই কথাটো বুজাই দিলোঁ ঠিক আছে এতিয়া ভাই দেখাই দিয়া এতিয়া আৰু কি আছে ইয়াৰে পৰা ষ্টাৰ্ট কৰা Oppo আছে A31 4GB 64GB আচ্ছা এটো পাই যাব তোমাৰ 5500 5,500 ন Realme 3 Pro আছে এটো পাই যাব 5000 কোৱান্টিটি পাই যাব Realme 3 আছে তাৰছত মই চাও বহুতে কয় যে পাঞ্জাপা দি মোবাইল ৰাখে বুলি এই চাও এইবিলাক কোৱান্টিটি পাই যাব বেলেগ বেলেগ কালাৰছত পাই যাব বেলেগ কালাৰছত পাই যাব কিমান কে সবতে ডিসপ্লে অৰিজিনাল আছে চোৱা ডিসপ্লে অৰিজিনাল না আহি কিনে চেক কৰক দে আপোনালোকে মই নকওঁ মোৰ ভিডিঅ'ত চাই পেলাই ডাইৰেক্ট আহক আহি পেলাই চেক কৰক আৰু বহুতে কয় যে এইখন দোকানত EMI দিম বুলি কয় তাৰছত কয় EMI নহয় চাওক EMI-টো বহুত এটা এতিয়া বৰ্তমান জটিল হৈ আছে EMI-টো আপোনাৰ বৰ্তমান প্ৰথম নতুন কেইদিন ভালকৈ ৱৰ্কিং কৰিম কিন্তু এতিয়া বেংকৰ পৰা ডিষ্টাৰ্ব দি আছে কাৰণে মই এইটো ভিডিঅ'ত মই কোৱা নাই যে EMI পাব বুলি আৰু মই থাম্বনেইলো দিয়া নাই যে EMI পাব বুলি কাৰণ তেতিয়া পাইছিল কাৰণে তেতিয়া দিছিলোঁ এতিয়া পোৱা নাই আৰু EMI চাগে আপোনালোকে পাই যাব পাৰে কিন্তু আপোনালোকে এবাৰ দূৰৰ পৰা যেতিয়া আহি আছে ফোন কৰি পেলাই আহিব ন কাৰণ সিভিল স্কোৰটো বহুত হাই বিচাৰি আছে ঠিক আছে তাৰপিছত কি আছে ভাই তাৰপিছত এইকেইটা তোমাৰ 45 পৰা ষ্টাৰ্টিং হৈ যাব 4,500 টকাৰ পৰা ষ্টাৰ্টিং হৈ যাব আচ্ছা তাৰপিছত এইটো আছে ইনফিনিক্সৰ চাব পৰা Note 7 বহুত ডাঙৰ ডিসপ্লে আছে বাট চাফা কৰি দিলে একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন হৈ যাব আচ্ছা এইটো তুমি পাই যাবা 6,500 6,500 ইমান ডাঙৰ ডিসপ্লে ন আৰু Nokia 5.1 প্লাছ আছে ডিসপ্লে অৰিজিনাল আছে চাব পৰা পুৰা A1 কোৱালিটি আছে ওপেন হোৱা ফোন নহয় আচ্ছা এইটো আৰু মোৰ তাত পিছ পাই যাবা যিমান পিছ লাগে এইটো পাই যাবা গোটেইখিনি আছে মানে মই এটা চেম্পলৰ কাৰণে ৰাখিছোঁ আচ্ছা এইটো 3,800 কে আহিব
3800 ন ঠিক আছে তাৰ স্যামসাং এইটো বহুত ভাল কন্ডিশন আছে Samsung A10s 2GB কম RAM আছে কম RAM ROM হ্যাঁ বাট প্রাইসও কম আছে প্রাইসটো কিমান হ'ব ফুল স্ক্রিন ফোন হ্যাঁ 2GB 32GB আচ্ছা এইটো পাই যাব 3500 টাকা 3500 টাকা 3500 ঠিক আছে তাৰপিছত OnePlus দেখিছো OnePlus টো অফার আছে তুমি ভিডিও মাজত চাব এইটো ভিডিওৰ মাজত কম ভিডিওটো স্কিপ নকৰাকৈ লাষ্টলৈ চাই দেখক ঠিক আছে তাৰে পিছত Y2 আছে MI Y2 হয় Y2 আপোনাৰ 3500 পৰা ষ্টাৰ্টিং হৈ যায় 3500 পৰা ষ্টাৰ্টিং না হ্যাঁ 3GB 32GB 3500 আৰু 4GB 64GB 4000 4000 না ঠিক আছে তাৰে পিছত দেখক তাৰপিছত তোমাৰ Redmi 6 হ'ব Redmi 6 তোমাৰ ধৰা 3000 মানৰ পৰা ষ্টাৰ্টিং হৈ যাব ষ্টাৰ্টিং হৈ যাব না হৈ যাব তাৰে পিছত এতিয়া 5 এ দেখাই দিও চাব পাৰা 5 এৰ আৰু বক্সৰ লগত আছে মানে বক্স আছে চাৰ্জাৰ আছে পেক চাওক এইটো কিবা কোম্পানী ৰিলেটেড হ'ব এইটো গ্লোবাল ইউনিট হয় গ্লোবাল ইউনিট কোম্পানী কৰিছে বহুতে ৰিফাৰ্নিছ বুলি হ'ব ৰিফাৰ্নিছ নহয় এইটো যদি RAM 2GB হয় 3GB হয় 2GB হ'ব 6GB RAM বুলি নকয় এইটো ন এইটো 2GB 16GB দিয়ে 2GB 16GB যে আছে তো সৰু মোবাইল হয় সৰু বুলি ৰাখিব নহলে বহুতে চেঞ্জ কৰি দিয়ে এইটো গ্লোবাল ইউনিট হয় এইটো কিমান আহিব গ্লোবাল ইউনিট তোমাৰ আহি যাব 3500 টকাকে 3500 টকাত ন 3500 টকাত যদি চাৰ্জাৰো পাই আছে গোটেইখিনি বস্তু পাই আছে কি বেয়া ঠিক আছে তাৰ কমেন্ট কৰিব কি হাই প্ৰাইস পাইছে 5 এর এইটো ৰেট বেছি আছে যোনটো নরমাল আমাৰ লুজ 5 এ এইটো আপোনাৰ ৰেট এইটো 2800 টকাত আহি যাব 2800 টকাত ন ঠিক আছে তাৰপিছত কি আছে ভাই নতুন দেখাই দিবা কিবা তাৰপিছত দেখাই দিও Poco M2 আচ্ছা Poco M2 সঁচাকৈ এটা বহুত ভাল মোবাইল আমাৰ ঘৰত নিজে পাৰ্সোনালি ইউজ কৰে Poco M2 এইটো 6000 ত আহি যাব 6GB 64GB ঠিক আছে Note 7 Pro বহুত কোয়ান্টিটি পাই যাবা যিমান কোয়ান্টিটি লাগে পাই যাবা 5000 ৰ পৰা ষ্টাৰ্টিং হয় আচ্ছা এইটো যোনটো আছে মোৰ হাতত এইটো 5500 হয় 5500 ন ঠিক আছে তাৰপিছত তোমাৰ এৰে 6GB টো ললে তোমাৰ 6000 মানৰ পৰা ষ্টাৰ্টিং হৈ যাব 6000 মানৰ পৰা ষ্টাৰ্টিং হৈ যাব ঠিক আছে তাৰপিছত আহিছো এফালে Asus 6GB 64GB 5Z কিমানত আহিব নতুনত এইটো আৰাউণ্ড তোমাৰ 23 নে 24000 নতুন যেটা লঞ্চ হৈছিল সব কন্ডিশন সব কিমানত আহিব গেমিং ফোন হয় কিমানত আহিব গেমিং ফোন এটা Asus 6GB 64GB 6500 6500 ন 6500 আপোনালোকে এইটো পাই যাব ঠিক আছে তাৰপিছত কি আছে Note 8 হ'ব Note 8 পাই যাব আপুনি 6300 টকাকে 300 টকাত ন কন্ডিশন চাব পাৰে ঠিক আছে বঢ়িয়া তাৰপিছত তোমাক মই দেখাই দিওঁ Poco F1 দেখাই দিওঁ Poco F1 Poco F1 এইটো 8GB 256 Poco F1 বহুত আছে মই কৈ দিলো Poco F1 যাক লাগে পাই যাব ঠিক আছে Poco F1 বহুত কোৱালিটি পাই যাব এইটো এটা আছে অলমোস্ট Poco F1 7টা 6টা এনেকা ওলাই যায় আচ্ছা এইটো Poco F1 ৰ যোনটো ষ্টাৰ্টিং হৈ যাব তোমাৰ 6000 ৰ পৰা ষ্টাৰ্টিং হৈ যাব 6000 ৰ পৰা ষ্টাৰ্টিং না ষ্টাৰ্টিং হৈ যাব এইটো 8GB 256GB আছে 7500 আহিব আচ্ছা এইটো 6128 আছে তোমাৰ 6800 আহিব 6800 আহি যাব ন ঠিক আছে তাৰপিছত এইফালে এইটো দেখাই দিয়া K20 Pro আছে ডিসপ্লে চেঞ্জ আছে ডিসপ্লে চেঞ্জ আছে যেটো কৈ দিছে এতে ফিংগাৰপ্ৰিন্টটো এটো নাপাব না ঠিক আছে ক্যামেৰা কাম কৰিব পপ ক্যামেৰা কাম কৰিব কিমান হৈ যাব এটো তোমাৰ 7500 তোমাৰ মই কওঁ যদি এটো ডিসপ্লে চেঞ্জ নাথাকিলে হয় এটো আহিলে হয় তোমাৰ 11 to 12000 11 to 12 আৰু ডিসপ্লেটো চেঞ্জ আছে কাৰণে তুমি দিছা এটো 7500 ঠিক আছে Samsung আছে ডিসপ্লে অৰিজিনাল আছে M32 5G M32 5G ফোন 5G কিন্তু এটা লেটেৰা আছে চাব আচ্ছা মুছি দিলে ভাল হ'ব চাগে এটো না এটো স্পট পৰিছে ঠিক আছে যেটো স্পট পৰিছে স্পট পৰিছে এটো কিমান দিব বেক পেনেলৰ কাৰণে মই প্ৰাইসটো কমাই দিছো এটো আমাৰ জানি 10500 আছে 5G ফোন হয় কিন্তু স্পটৰ কাৰণে অকল পাই যাব 8000 মানে এটো খুলি পেলে যে নতুন লগাই যে 5000 টকা বেছিকে বিক্ৰী কৰিব এটো নাই নুখুলে ফোন যদি চলি আছে ভালকে চলক হেনেকে ঠিক আছে তাৰপিছত OnePlus টো মই যে কৈছিলো অফাৰ আছে ডিসপ্লে চেঞ্জ আছে আচ্ছা ডিসপ্লে চেঞ্জ 8GB 128GB হয় 5G ফোন আচ্ছা এটো দি দিম অকল 6500 টাকা 6500 টাকা 6500 টাকা 6500 টাকাত OnePlus Nord পাই যাব আৰু ডিসপ্লেটো এনেকা লাগাই নাই যে চেঞ্জ আছে বুলি কিমান ফিংগাৰপ্ৰিন্টটো নাপাব ফিংগাৰপ্ৰিন্টটো জাস্ট নাপাব কিমান পাব এইটো ভাই 6500 টাকা ক্যামেৰা কোৱালিটি চাব পাৰা 5G হয় 5G ফোন আপোনালোকে অনলি পাই যাব 6500 টাকাত ন OnePlus Nord ঠিক আছে RAM ROM কিমান এটো 6GB নে 8GB কিবা এনেকুৱা আছে চেক কৰা নাই আচ্ছা আচ্ছা এইটো কৈ দিবা Samsung আছে Samsung S10 আচ্ছা S10 পাই যাব 15,500 15,500 টাকাত ন ঠিক আছে তাৰপিছত এইটো আছে ভাই এটা OnePlus 60 আছে ডিসপ্লে অৰিজিনাল আছে ফিংগাৰপ্ৰিন্ট পাই যাব ডিসপ্লেত আচ্ছা চাব পাৰে এইটো কিমান টাইপ এইটো GB টো চাই লওক কিমান আছে এটো তোমাৰ 60 আছে 6GB 128GB 6GB 128GB প্ৰসেসৰ আছে bare Snapdragon 845 ন গেমিংৰ কাৰণে ভাল কিমান এটো কিমান যাব তোমাৰ 10500 ন ঠিক আছে এইটো এটা Poco F1 চেম দাম ঠিক আছে তাৰপিছত এইটো কৈ দিবা এটা এইটো কৈছিল 2 মাহ পুৰণা আছে ৰেটটো মোৰ এক্সাক্ট মনত নাই আপুনি ভিডিওটো চোৱাৰ পিছত কল বা মেসেজ কৰি লল আপুনি ৰেটটো মানে এনে ম্যাক্সিমাম কিমান পাই যাব বক্সৰ প্ৰাইসটো চাই লোৱা না এবাৰ
মানে অলমোস্ট আপুনি নতুনতকৈ ধৰক 40 to 50% কম পাই যাব। কম পাই যাব ন? হা ঠিক আছে। যিমান মানে মাত্ৰ আহিছে এইটো মাত্ৰ আহিছে। এইটো আপোনাৰ বক্সত MRP আছে কিমান 17,000 ন? 17,000 16,999। আচ্ছা এইটো তুমি পাই যাবা 15,000ৰ তলত পাব নেকি? 10,000 তলত পাবা। 10,000ৰ তলত পাই যাব। ঠিক আছে, এতিয়া আপোনালোকে ফোন কৰি কথা পাতি ল'ব। মানে 9,000 মানৰ তলত পাব পাৰে। ফোন কৰি সুধিলে। আচ্ছা ঠিক আছে। তাৰপিছত এইটো আছে এটা Note 10s আছে, এইটো 8,500 আহি যাব। 8,500 আহি যাব ন? তো গাইছ এতিয়া আপোনালোকক দেখাম অলপমান টেপ আৰু আইফোনখিনি। টেপ কেইটা দেখাই দিবা ভাই। টেপ মোৰ লগত আছে চবতকৈ কমৰ কেইটা মই দেখাই দিছোঁ। এইফালেও টেপ আছে, চাব পৰা এইকেইটা এইফালেও টেপ আছে, এইফালেও আছে। এইকেইটা তোমাৰ 1800 টকাকৈ আহিব। 1800 টকা ইচ ন? 1700 টকা। 1700 1700। আৰু এইকেইটা তোমাৰ 4G টেপ হয়। আৰু যদি কোনোবা দুটা লয় 3,000 কৰি দিবানে? কৰি দিম। ঠিক আছে। এইটো তোমাৰ 4G টেপ হয়। আচ্ছা 4G কলিং টেপ হয় এইটো। আচ্ছা কল কৰিব মানে কল কৰিব চেলুলাৰ নে কিবা বুলি থাকে যে? হা চেলুলাৰ। এইটো তোমাৰ চাবাৰা স্যামসাঙৰ হয় 4,000 কৈ আহি যাব। 4,000 ন? ঠিক আৰু Lenovoৰ আহি আছে এইকেইটা তোমাৰ 5,000 কৈ ঠিক আছে। আৰু মেকবুকটো কৈয়ে দিয়া। মেকবুকটো আহি যাব তুমি চাব পাৰা চাৰ্জিং কাউণ্ট ইয়াৰ অকল 277 আছে। আচ্ছা চাৰ্জিং কাৰ্ড মানে 277। যাক লাগে সি ফোন কৰি ডিটেইলছখিনি গোটেইখিনি সুধি ল'ব। হোৱাটছআপত ভিডিঅ' যেতিয়া ফটোটো বুজি পাই যাব। কিমান যাব এনে প্ৰাইচটো কৈ দিয়া। এইটো তোমাৰ আহি যাব 22,000। 22,000 ন? 22,000 টকা। 22,000 ঠিক আছে। তাৰপিছত এইখিনি চাৰ্জাৰ পাই যাব। উইথ চাৰ্জাৰ ন? তা আইফোন ভাই চবৰে এটা মন থাকে আইফোন লোৱা। আইফোন কৈ দিবা। আইফোন পাই যাব। আইফোন কিমানত পাই যাব তোমাৰ তাত? 6 আছে। 6 আছে। আইফোন 6 মই আইফোন 6 দেখাই দিছোঁ। পাই যাব। আইফোন কিমান কি ভাই? আইফোন 6 আমাৰ আছিল 6,000 টকাৰ ৰেট 32GB। কিন্তু এইটো ভিডিঅ' কাৰণে দি দিম 5,300। 5,300 টকা কৰি আইফোন 6 32GB 32GB কণ্ডিশ্যন অল অ'কে। লগত আপোনালোকে ডাটা কেবল পাব। চাৰ্জাৰটো ৱাকিবে জানে দিবনে নাই? তোমাৰ ভিউৱাৰ্ছ আহিলে দি দিম। আমাৰ ফেমিলি মেম্বাৰ আহিলে আমাৰ চাৰ্জাৰটো আৰামছে আপোনালোকে পাই যাব। কৈ দিব মন্থন ব্লগৰ ফেমিলি মেম্বাৰ হয়, আপোনালোকক চাৰ্জাৰটো গোটেইখিনি দি দিব। ঠিক আছে। আইফোন 6 7 আছে 2 পিচ আছে। আচ্ছা এই পিচ দি দিম 7,500। 7,500 কৰি ন? এইটোত 7,500 দি দিম। এইটো তোমাৰ এইটো আহি যাব তোমাৰ 8,500। 7,500 এইটো 32GB ন? কণ্ডিশ্যন লৈ কথা নেকি? ঠিক আছে। তাৰে পিছত এইফালে আছে এইটো 6S প্লাছ 6 প্লাছ নহয় 6S প্লাছ। আচ্ছা 6S প্লাছ হা কিমান দিব? প্লাছ নল'ব, এই লগত কাম নকৰে আকৌ গুগল পে। এইটো 6ত নকৰে, মই কাকো ৰিকমেণ্ড নকৰোঁ 6 লোৱা। তথাপি এজ এ ছেকেণ্ডেৰী ফোন বহুতে ল'ব বিচাৰে। আচ্ছা আচ্ছা মিনিমাম যদি আপুনি 6S ল'ব। এইটো ফোনত আপোনাৰ এইটো 64GB হয়। 64GB এইটো আহি যাব অকল 8,000। 8,000 ন? 8,000 ঠিক আছে। তাৰপিছত কি আছে? 6S হ'ব। 6S এইটো বেটাৰী চাৰ্ভিচত আছে। বেটাৰী চাৰ্ভিচত 76 আছে। 6S 64GB দি দিম যোৱা তোমাৰ 6,500। 6,500 আৰু এইটো তোমাৰ বেটাৰী এবভ 80 আছে। এইটো 64GB হয়। এইটো দি দিম 7,500। 7,500 ন? 7 প্লাছ হ'ব। আচ্ছা কিমানত? 7 প্লাছ তোমাৰ আৰু পাই যাব কোৱান্টিটি, যিমান কোৱান্টিটি লাগে পাই যাবা। মানে কালাৰো এভেইলেবল আছে ন? কালাৰ এভেইলেবল পাই যাবা। 32GB তোমাৰ আহি যাব 32GB 10,000 আৰু 128 ল'লে তোমাৰ 11,500। 11,500 কালাৰো পাই যাবা। এইটো কি? এইটো 6 আছে। এইটো 6 চেম প্ৰাইচ ন? ঠিক আছে। এইফালে অলপমান ডাঙৰ আছে। 11টো প্ৰথমতে কৈছোঁ। 11টো কিমানত? 11 আহি যাব তোমাৰ 25,500 টকা। 25,500 টকা। বেটাৰী হেল্থ কিমান? বেটাৰী হেল্থ চাই 83 মান হ'ব চাগে। 80 প্লাছ হ'ব ন? 80 প্লাছ। ঠিক আছে। মই বেটাৰী হেল্থটো এবাৰ আপোনালোকক দেখাই দি আছোঁ। কেমেৰা অন থাকোঁতে চাব পাৰে 83% আছে। ঠিক আছে 83 আছে। তাৰপিছত 12 মিনি আছে দুটা। চাব পাৰা। এইটো অফাৰ আছে। এইটো কিমান আছে? ধামাকা অফাৰ। কিমান? কোনো যদি এইটো প্ৰাইজত দিয়ে ক'বা। এইটো প্ৰাইজত আজিলৈ কোনো দিয়া নাই চাগে 12 মিনি। মই আগতে আইএমএ নাম্বাৰ দেখাই দিছোঁ। আচ্ছা কাৰণ পিছত ক'ব অফাৰ দিয়া নাই বুলি। আইএমএ নাম্বাৰ আহি গৈছে। ঠিক আছে। আইএমএ নাম্বাৰটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি কিনে ইয়াক ধৰিব। কিমানত? এইটো আইএমএ নাম্বাৰ থকা ফোন। বেটাৰী চেঞ্জ আছে। আচ্ছা বেটাৰী চেঞ্জ আছে। ডিছপ্লে অৰিজিনেল আছে। ডিছপ্লে অৰিজিনেল 2 টন আছে। কিমানত পাই যাব? অকল বেটাৰীৰ মেছেজ আছে। বেটাৰী আননন পাৰ্টছ বুলি আছে। আচ্ছা আচ্ছা। এইটো ফোনটোত মানে পুৰা ধামাকা অফাৰ। কিমান? আইএমএ নাম্বাৰ গোটেইখিনি দেখাই দিছে। 21,000। 21,000 টকাত 12 মিনি 5G ফোন 64GB। বেটাৰী কিমান আছে? বেটাৰী চেঞ্জ আছে। চেঞ্জ কিমান? চেঞ্জ মানে আননন পাৰ্টছ দেখাব। যেটা চেঞ্জ থাকে তোমাৰ। আচ্ছা বেটাৰীটো চেঞ্জ আছে। ডিছপ্লে অৰিজিনেল। অনলি 21,000ত আইফোন 12 মিনি 64GB উইথ চাৰ্জাৰ। ঠিক আছে। এইটো আছে। তাৰপিছত এইটোতো ভাল। এইটোত অফাৰ নিদিওঁ। এইটোত কিমান? এইটো তোমাৰ নৰ্মেল ৰেট 24,500 টকা। 24,500 টকা। আৰু এইটো তোমাৰ 128GB হয়। এইটো 128GB পাই যাব তোমাৰ 26ত ন? ঠিক আছে। আৰু আপোনালোকক মই কৈছিলোঁ যে এটা গিভ আৱে কৰিম বুলি 10,000 ছাবস্ক্ৰাইবাৰ হ'লে।
আমি এটা গিভ আৱে কৰিম আৰু গিভ আৱেতে এইখন দোকানৰ পৰা মানে ইয়াৰে ফোন এটা আমি গিভ আৱে কৰিম ঠিক আছে আইফোন কি দিবা 72 দিয়া কোনটো যিকোনো মানে এনে দেখা দিলো আইফোন 7 দিম কিন্তু তাৰ কাৰণে এই ভিডিঅ'টোত আপোনালোকে আজিকালিতো লাইক আহে বাৰু 5k লাইক 5k লাইক আহাৰ লগে লগে আইফোন 7 গিভ আৱে টোটেলি ফ্ৰী য'ত পঠাব লাগে আমি পঠাই দিম কমেন্টটো মেন্ডেটৰি এটা কমেন্ট কৰি দিয়ক বঢ়িয়াকৈ এইটো ভিডিঅ'টোত মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি লওক গেজেট নেজনক ইনষ্টাগ্ৰামত ফ'ল' কৰি লওক ডিছক্ৰিপশ্যনত আইডি আহি আছে সিহঁতৰ চেনেল ছাবস্ক্ৰাইব কৰক মোৰ চেনেল ছাবস্ক্ৰাইব কৰক মোৰ চেনেলৰ যিকোনো 10টা ভিডিঅ' গোটেই চোৱা হ'ব লাগিব আৰু এইটো ভিডিঅ'টো এটা বঢ়িয়া আছে আপোনালোকে কমেণ্ট কৰি দিয়ক আৰু মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি দিয়ক আপোনালোকে পাই যাব আইফোন 7 ফ্ৰী তো আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো যদি নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু অন্য এটা ভিডিঅ' লগ পাম তেতিয়াহ'লে বাই